আপোনাৰ হাতত মাত্ৰ ৩-৪ দিনহে সময় আছে। ২৩ তাৰিখৰ উপহাৰ কুপনৰ খেল এতিয়া টিকটত বিশেষ অফাৰ জানিব পৰা গৈছে কমিটিৰ তৰফৰ পৰা। ২৩ তাৰিখে অনুষ্ঠিত হ'ব AYWৰ সাহায্যাৰ্থে এক উপহাৰ কুপনৰ খেল। আজিৰ কাৰণে টিকটত দিয়া হৈছে ধামাকা অফাৰ। এতিয়া আপুনি ২০০ টকাত লাভ কৰিব ২খনকৈ টিকট আৰু ৫০০ টকাত লাভ কৰিব ৭খনকৈ টিকট আৰু এখন বহী অৰ্থাৎ ১২খনকৈ টিকট ১০০০ টকাত। প্ৰশাসনৰ সম্পূৰ্ণ অনুমতি সাপেক্ষে হ'বলৈ গৈ আছে এখন বৃহৎ উপহাৰ কুপনৰ খেল। এই খেলখনৰ সৰ্বমুঠ ১৩খনকৈ প্ৰাইজ, তাৰে মাজত কুপনৰ প্ৰাইজ 10খন আৰু বহীৰ প্ৰাইজ ৩খনকৈ। তাৰে কেইটামান হ'ল মহিন্দ্ৰা থাৰ, মহিন্দ্ৰা স্কৰপিঅ, মাৰুতি L2 K10, মাৰুতি জিমনি জেটা, TVS আপাচি 160, মাৰুতি ৱেগনাৰ, হিৰো গ্লেমাৰ, TVS এণ্টৰ্ক আৰু বহুতো নামী দামী বিলাসী বাহন। অৰ্থাৎ সৰ্বমুঠ 13খন তিনিচকীয়া আৰু চাৰিচকীয়া বাহন। কমিটিৰ পৰা অনলাইন টিকট ল'বলৈ এতিয়াই যোগাযোগ কৰক। স্ক্ৰীনত দিয়া নম্বৰত হোৱাটছএপ কৰক আৰু লাভ কৰক আপোনাৰ মন পচন্দৰ টিকটটো।